If you like the video, please click on the like button, write a comment, and subscribe to my channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ভাষা বিষয়ৰ মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল এই সাধুটি আলোচনা কৰিম। আমাৰ অসমৰ গাতে লাগি থকা ৰাজ্য এখন হৈছে অৰুণাচল প্ৰদেশ। এই অৰুণাচল প্ৰদেশতে কামলাং নামৰ নৈ এখন আছে। কুৱানচা নামৰ ডেকা ল'ৰা এজন প্ৰায়ে তাত মাছ মাৰিবলৈ যায়। কুৱানচা ঘাটমাউৰা। তেওঁ ওৰে দিনটো পথাৰত কাম কৰিলেহে দুবেলা দুমুঠি খাবলৈ পায়। তাৰ কিন্তু মাছ মৰাতহে মন। এদিনাখন কুৱানচাই পাতি থোৱা দলঙাত দুটা আচৰিত মাছ উঠিলে। তাৰে এটা সৰু আৰু আনটো ডাঙৰ। কুৱানচাই ডাঙৰ মাছটো জীয়াই থৈ সৰু মাছটো খালে। পিছদিনাখন কুৱানচাই ঘৰত উভতি আহি গোটেই কোঠাটো কাপোৰেৰে ভৰি থকা দেখি আচৰিত হ'ল। এনেদৰে দুদিনমান হোৱাত এদিন সি কামলৈ নগৈ ঘৰৰ পিছফালে লুকাই থাকিল। কুৱানচাই দেখিবলৈ পালে যে মাছটো নিজৰ ৰূপ এৰি দীপ-লিপ ছোৱালী এজনী হ'ল। তাই তাঁতশাল মেলি খটখটাই কাপোৰ ববলৈ ধৰিলে। কুৱানচাই সাউৎকৰে গৈ তাৰ হাতত ধৰি সুধিলে, "তই কোন? ক'ৰ পৰা আহিছ?" ছোৱালীজনীয়ে ক'লে, "মই হামৰু-ফৈদৰ জীয়ৰী। মোৰ নাম হামৰু-মাই। মোৰ ঘৰ কামলাঙত। আদিমানৱী নিমকেই মোক শিপিনী হ'বলৈ কোৱাত মই কাপোৰ বব আৰম্ভ কৰিলোঁ। পানীৰ বুৰবুৰণি, ঢৌ, গছ-গছনিৰ সৌন্দৰ্য, আকাশৰ মনোমোহা ৰং, ডাৱৰৰ লুকা-ভাকু এইবোৰ দেখি কাপোৰত চানেকি তুলিলোঁ।" কুৱানচাই হামৰু-মাইৰ কথাত মোহিত হৈ তাইক বিয়া কৰালে। এদিন তেওঁলোকৰ কাপোৰবোৰ ৰ'দত শুকাবলৈ দিছিল। হঠাতে ধুমুহা বতাহে কাপোৰবোৰ উৰুৱাই লৈ পৃথিৱীৰ চুকে-কোণে সিঁচৰিত কৰি দিলে। সেই ঠাইৰ মানুহবোৰ কাপোৰ বব জনা হ'ল। হামৰু-মাইয়ে কথাটো গম পাই ক'লে, "পৃথিৱীৰ উপকাৰ হ'ল। আদিমানৱী নিমকেৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল।" আহা আমি এতিয়া ক্ৰিয়াকলাপসমূহ আলোচনা কৰোঁ। কামলাং নৈখন কোন প্ৰদেশত আছে? কামলাং নৈখন অৰুণাচল প্ৰদেশত আছে। কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি? কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কুৱানচা। কুৱানচাই কামলাঙৰ পানীত কি পাতি থৈছিল? কুৱানচাই কামলাঙৰ পানীত দলঙা পাতি থৈছিল। ডাঙৰ মাছটো কুৱানচাই ক'ত জীয়াই থৈছিল? ডাঙৰ মাছটো কুৱানচাই লাওৰ খোলা এটাত জীয়াই থৈছিল। কুৱানচাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিলে? কুৱানচাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে। তাঁতশালখন মেলি খটখটাই কোনে কাপোৰ বৈছিল? তাঁতশালখন মেলি খটখটাই হামৰু-মাই কাপোৰ বৈছিল। কোনে কাক কৈছিল লিখা? তই কোন? ক'ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? এই কথাষাৰ কুৱানচাই হামৰু-মাইক কৈছিল। পৃথিৱীৰ উপকাৰ হ'ল, আদিমানৱী নিমকেৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল। এই কথাষাৰ হামৰু-মাই কুৱানচাক কৈছিল। এতিয়া তলৰ প্ৰবচনফাঁকিৰ ভাৱ বহলাই লিখা। ৰাইজে নখ জোকাৰিলে নৈ বয়। এইটো এটা প্ৰবচন। এই প্ৰবচনটোত গভীৰ ভাৱ লুকাই আছে। এটোপ এটোপ পানী লগ হৈ এখন নদীৰ সৃষ্টি হয়। একত্ৰিত হোৱা অজস্ৰ মানুহৰ নখৰ আগত উঠা এটোপ এটোপ পানী লগ হৈ এখন নদীৰ সৃষ্টি হ'ব পাৰে। সেইদৰে গোটেই ৰাইজ একত্ৰিত হৈ সকলোৱে কিঞ্চিৎ প্ৰচেষ্টা আগবঢ়াইও একো একোটা মহৎ কাৰ্য সম্পাদন কৰিব পাৰি। গতিকে ৰাইজে একগোট হৈ কৰোঁ বুলি ক'লে যিকোনো কাম এটা কৰিব পাৰে। বাক্য ৰচনা কৰা। ঘাটমাউৰা। কুৱানচা এজন ঘাটমাউৰা ডেকা। চুকে-কোণে। খবৰটো চুকে-কোণে বিয়পি পৰিল। গছ-গছনি।
আমি গছ-গছনি কাটিব নালাগে। লুকা-ভাকু, মই লুকা-ভাকু খেলি ভাল পাওঁ। বিপৰীত শব্দ লিখা। বুঢ়া, ডেকা, নিৰানন্দ, আনন্দ, শেষ, আৰম্ভ, খালী, পূৰ্ণ, জপাই, মেলি। আজিলৈ সামৰিছোঁ, তোমালোকে ঘৰত পঢ়িবা।